মই খাপলা প্ৰটেক্টৰ নমস্কাৰ বন্ধু বান্ধৱীসকল আজি এটা নতুন ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাই আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ আৰু আজি আমি গৈ আছোঁ ঢেকীয়া বুটলিবলৈ কাৰণে যিহেতুকে এতিয়া লকডাউন চলি আছে বজাৰ হাটো বহুত কম আৰু আমিতো এতিয়া গাঁৱৰ পৰা তেনেকৈ ইমান ওলাই যোৱা হোৱা নাই আৰু বজাৰ হাট নোহোৱাৰ হেতুকে মানে ঘৰত চলিবলৈও অলপ অসুবিধা হৈছে শাক পাতৰ ক্ষেত্ৰত তো এতিয়া আজি ঢেকীয়া বুটলিবলৈ আহিছোঁ ঢেকীয়া কচুথুৰি কি পাওঁ এতিয়া বুটলি মেলি আপোনালোকক দেখাম আমি কেনেধৰণে ঢেকীয়া বুটলিলোঁ কিমান পালোঁ তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই থাকিব ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব এইফালে জেউৰা জপনা চব পাৰ হৈ আমি এতিয়া ঢেকীয়া বুটলিব গৈ আছোঁ এইফালে আমাৰ লগত আছে কোন ডিম্পল ভাই Dhekiya বুটলিব গৈ আছোঁ আমি Dhekiya বলক কচুথুৰি Dhekiya বুটলিব গৈ আছোঁ একদম বতৰ ফৰকাল ধুনীয়া হৈ আছে আকাশখন নীলা এইফালে চৰাই নে এইফালে কি কান্দি আছে ন উইচিঙা কান্দি আছে নেকি এইটো এইফালে কি কান্দি আছে এইটো এইফালে চাওক কিমান ধুনীয়া এইফালে আগফালে আমাৰ ডিম্পল ককাই এয়া দেখিছে আমাৰ বাগান কি হৈ গৈছে খৰাং বতৰ পানী চানি নথকাৰ অভাৱত আৰু এয়াই অৱস্থা বাগানৰ লাল পোকে ধৰিছে ন এইখিনি লাল পোক হয় লাল পোক গোটেই বাগানখনে ৰঙা কৰি দিছে খাই মেলি গৰু মূৰত অলপ ঘূলি চিটিয়াই দিছে জপনা চব পাৰ হৈ আমি এতিয়া গৈ আছোঁ ঢেকীয়া বুটলিবলৈ কাৰণে এতিয়ালৈকে পোৱাগৈ নাই এখন গোটেই কুৰ্তেল লগাই থৈছে মানুহে জেউৰা পাৰ হ'ব নোৱাৰিব বুলি এতিয়া আমাৰ হেৰি কৰিছে জেউৰা পাৰ হৈছে গোটেই কুৰ্তেল এখন কুৰ্তেল বাবু মই কেনেকৈ পাৰ হ'ম তেনে এইটো ধৰিব লাগিব তেন্তে ধৰচোন ধৰ এইটো ধৰ পাৰ হ'ব পাৰিম নে গোটেই যদি কুৰ্তেল লাগি আছে কেনেকৈ পাৰ হ'ম এতিয়া মই কুৰ্তেল লাগি আছে এতিয়া জেউৰা কেনেকৈ পাৰ হ'ম ভয় লাগিছে এইফালে দেখিছে জেউৰা পাৰ হ'ব লাগিছে মাই গড এইফালে বগা চাৰ্ট বগা গেঞ্জি বগা চাৰ্ট এইফালে কুৰ্তেল আকৌ এনেই আহিলোঁ এইফালে দেই বেলেগ ৰাস্তাও আছে মানে বেলেগ ৰাস্তা দেখি আহিব পাৰিলোঁ হয় কিন্তু এতিয়া উপায় নাপায় পৰিলোঁ লাগি ধৰিছিলোঁ বাপ্পা চেণ্ডেল মানুহ সোমাই জেউৰা ভাল চেণ্ডেল নিচিগিলে দেই গোটেই এখন কুৰ্তেল লাগি ভৰিয়ে চৰিয়ে অৱস্থা নাইকিয়া কি হ'ব এতিয়া কৰোঁ কি এতিয়া কুৰ্তেল লাগিলে কৰোঁ কি এতিয়া গোটেই ভৰি এখন হাত দেখিছে এখন কুৰ্তেল লাগিলে কুৰ্তেল পামগৈ অলপ পিছত এইফালে আমাৰ কাইটি Do you want to know? Well, I've been thinking about you, and I think you'll have to listen, because the sun is up, it's a beautiful day. পিনে এটা চাংঘৰ দেখিছোঁ সেইফালে চাংঘৰটোলৈ যায় বুলি জনাই চাংঘৰটোলৈ এপাক গৈ আহোগৈচোন কি হয় ন চাংঘৰটোলৈ গৈ আহোগৈ ৰে আৰু এতিয়া এই জেউৰাখন পাৰ হ'ব লাগিব জেউৰাখন পাৰ হৈ লওঁ বৰ কষ্ট দেই জেউৰা পাৰ হৈ ল'লোঁ এতিয়া পালোহি চাংঘৰ পাওঁ আৰু সেইফালে আমাৰ সূৰ্য দেৱতাটো যেনেকুৱাকৈ ওলাইছে
যেনেকুৱাকৈ ওলাইছে নহয় ৰ'দ দিলেও বিপদ নিদিলেও বিপদ 갑자기 내게 나타나준 너 난 아무 말도 할 수가 없었지 첫눈에 반한다는 이야기가 널 보는 순간 이해가 됐어 매번 야야야야야 불러 널 야야야야 내 맘을 고백하려고 타이밍만 보는 나 그런 나를 넌 보며 왜 그러냐고 묻네 너 때문에 I'm going crazy I'm going crazy 무뎌져 버린 내 가슴이 뛰어 I'm going crazy yeah. 시간은 계속 흘러만 가고 기다리다 지쳐 그만 널 놓칠까봐 하지만 성급한 나의 고백을 넌 거절할까 두려워서 এতিয়াহে অলপ চাহ পাইছোঁ অলপ দেই এইফালে ৰ'দটো নহ'বা এইফালে পৰা ৰ'দটো চাৰিওদিশে বাগানে বাগান 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 টি গাৰ্ডেন আমাৰ মানুহখিনি বিশেষকৈ অসমৰ মানে উজনি অসমৰ মানুহখিনি বিশেষকৈ চাহৰ লগতে জড়িত আৰু হয় না চাহৰ পৰাই স্বাৱলম্বী হয় মানুহ বেছিকৈ উজনি অসমত এইফালে মানুহে পাত ছিঙি আছে বাগানত সেউজীয়া চাৰিওফালে সেউজীয়া এইফালে মানুহে খৰি ঘৰলৈ নিবলৈ কাৰণে পাত ছিঙা মানুহে ঘৰলৈ নিবলৈ কাৰণে ৰেডি কৰি থৈছে পাত ছিঙা শেষ হ'লে বুলিলে এইখিনি পাত চাহপাত আমি এতিয়া গৈ আছোঁ বাগানৰ ৰাস্তাৰ মাজে মাজে এইফালে দেখি আছে আপোনালোকে পামগৈ আৰু আমাৰ এতিয়া মঞ্জিল পামগৈ এইফালে পাত ছিঙি আছে দেই বলক ফাষ্ট বলক ফাষ্ট কুইক আজাৰ ফুলি আছে সেইজোপা আজাৰ কিবা জুম কৰি দিছোঁ অলপ ভালকৈ চাই লওক সেইজোপা আজাৰ কি ধুনীয়া ফুলি আছে দেখিছে নাই আজাৰজোপা এইফালে আহি এতিয়া পালোহি এটা ৰাস্তা গাঁৱৰ ৰাস্তা ঢেকীয়াতলিও পালোহি আৰু লাহেকৈ ঢেকীয়া বুটলিম এতিয়া ঢেকীয়া বুটলিলেতো আপোনালোকে চাব নোৱাৰিব নহয় কেনে ভিডিঅ' কৰিম বাৰু মই ঢেকীয়া বুটলিম নে আপোনালোকক ভিডিঅ' কৰি দেখাম গুফা চাৰিওদিশে গুফা ঢেকীয়া গছ এইবোৰ আৰম্ভণি ষ্টাৰ্টিং হৈছে বুটলক এইফালে বুটলিছে ককাই আমাৰ প্ৰথম বহনি কৰিলে এইফালে এতিয়া মই ঢেকীয়া এডালো দেখি পোৱা নাই দেই এইফালে বাপাও এডালহে ঢেকীয়া হোৱা এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ বাপৰে বাপ কি ধুনীয়া এজাৰ গছ এই আজাৰ গছ কিমান দেখা থাকি মোৰ এইফালে ঢেকীয়া গছজোপা দেখাই লম এজোপা ঢেকীয়া নাই ডাঙৰ হোৱা নাই এইবোৰ ঢেকীয়া সৰু হৈ আছে ঢেকীয়া হয় নে নহয়
এয়া ঢেকীয়া 3ডাল পাইছো মই আনকালে ঢেকীয়া বুটলিবলৈ আৰু আমনি লাগিছে ঢেকীয়া বুটলি এইবাৰ আকৌ ঢেকীয়া বুটলিবলৈ আহিছোঁ ঢেকীয়াই নাই এইবোৰে কেইডাল মানি নাকত দিবলৈ নহ'ব চাগে দীঘলকৈ ঢেকীয়া লহ পহ ঢেকীয়া লহ পহ ঢেকীয়া খাই ভালে লাগে আলু লগত ভাজি চিটি কৰি এইবোৰ গোটেই এতিয়া মানুহে বুটলি গৈছে আৰুনো ক'ত পাম বা আমি কচোন এতিয়া মহতিয়াই লগাইছে এইবোৰ চাহ গোটেই চিন বহি আছে চিঙি গৈছে মই খাপলাৰ প্ৰটেক্টৰ কি আছে জেং জাবৰ চব পাৰ হৈ মেলি এতিয়া আহি আছে এইফালে চাওক এখন নদী হয় এখন নদী সেইখন নদী সেইফালে এজনা পাৰ হ'ল আৰু এতিয়া মই পাৰ হ'ব লাগিব এইফালে পাৰ হ'বলৈ গৈ আছোঁ হাতত বেগ লৈ কেনে ঢেকীয়া তালাচত গৈ আছোঁ আমি এতিয়া এইফালে আগতে ঢেৰ ঢেকীয়া আছিলে আজিকালি চব মানে কাটি মেলি তহিলং কৰি পেলাই ভেদাইলতাকে কলি এইটো এই কলিটো এতিয়া ছিঙি ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আপোনালোকে যদি ভিডিঅ'টো সম্পূৰ্ণকৈ চাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো লাইক কৰিব আৰু ভিডিঅ'টো যদি ভাল লাগিছে বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিলৈ লৈছোঁ বিদায় পুনৰ এটা নতুন ভিডিঅ'ৰ মাজেৰে আপোনালোকৰ মাজত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই দিবাকৰে